প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। বোৱাৰী, মোৰ চাহ ক'ত? আজি পাম নে নাপাম? অনু, মোৰ মোজা এপাত ক'ত আছে? বিচাৰি পোৱা নাই। মা, মোৰ স্কুলৰ বহীখন বিচাৰি দিয়াহি। বৌ, মছলা বটলত দেখোন মছলা শেষ হ'ল, আনি দিয়া, তেতিয়াহে দাদাৰ টিফিন বনাব পাৰিম। চা নিৰু, কমচে কম তইতো অলপ শান্তি দে। ঘৰৰ বাকী লোকসকলে পাহৰিয়ে যায়, কিন্তু তইতো জান যে মোৰ হাত মাত্ৰ দুখনহে। অনুৰাধাই চাহৰ কাপটো লৈ শাহুৱে কৃষ্ণাদেৱীৰ ৰুমলৈ বুলি গ'ল। বাবু, বহি টেবুলত নাই যদি ড্ৰাজত চোৱা। আৰু মিষ্টাৰ হাজবেণ্ড, দুইপাত মোজা একেলগে বান্ধ খাই আছে, ভালকৈ চোৱা। যেতিয়াই দেখোঁ তেতিয়াই অকল চিঞৰি থাকিবা। অনুৰাধাই সকলোৰে বস্তু দি শেষত ষ্ট'ৰ ৰুমৰ পৰা মছলাখিনি লৈ পাকঘৰলৈ আহিলে। এয়া মছলা ল নিৰু। তেতিয়া অনুৰাধাহঁতৰ ঘৰৰ সহায়িকা নিৰুৱে ক'লে, বৌ, এয়া বেয়া হৈ গৈছে, ৰ'দত দিব লাগিব। নিৰুৰ কথা শুনি অনুৱে ক'লে, একদম চুপ, মনে মনে। এইবোৰ লোকচান হোৱা দেখিলে মায়ে আকৌ চিঞৰি দুটা কথা শুনাই দিব। যেতিয়া মায়ে দিনত আৰাম কৰিব তেতিয়া এয়া ৰ'দত দিব লাগিব। তেতিয়া নিৰুৱে ক'লে, ডাঙৰ বাইদেৱেচোন নিজেই এইখিনি ৰ'দত দিব পাৰে, তাৰ বাবে আপোনাক কি কথা শুনাব? অনুৰাধাই উত্তৰ দিলে, আৰে শাহুমায়ে প্ৰথমে মোৰ অসাৱধানতাৰ ওপৰত আৰম্ভ কৰিব, তাৰ পাছত মই ফুৰিবলৈ যোৱাটোৰ বিষয়ে গালি দিব, শেষত মোৰ চাকৰিটোৰ ওপৰত কথাটো সামৰণি মাৰিব। তেতিয়া নিৰুৱে অবাক হৈ সোধে, মানে? তেতিয়া অনুৱে বুজায় যে শাহুমাকে কেনেকৈ তাইক কথা শুনাব। বোৱাৰীৰ কেৱল ফুৰিবলৈ যোৱাতহে মন, কিন্তু ঘৰৰ বস্তু যে ভালকৈ থৈ যাব লাগে সেইটো নাজানে। নিজেই ঘটিছে বাবে পইচাৰ অলপো মূল্য বুজি নাপায়। ইমানবিলাক কোৱাৰ পাছত শেষত শাহুমাকবিলাকে কোৱা সেই মহান বাক্যশাৰী ক'ব, মইতো সেইবাবে একো ক'বলৈকে এৰিলোঁ। এনেদৰে অনু আৰু নিৰুৱে শাহুৱেকৰ কথা আলোচনা কৰি হাঁহিব ধৰিলে। তাহাঁতৰ হাঁহি শুনি শাহুৱে কৃষ্ণাদেৱীয়ে খঙেৰে ক'লে, আজি খাবলৈ কিবা হ'বনে, নে এনেকৈ দাঁত উলিয়াই হাঁহি থকা হ'ব? কৃষ্ণাদেৱীৰ মাত শুনি অনু আৰু নিৰুৱে ফটাফট কাম কৰিব ধৰিলে। কৃষ্ণাদেৱী এগৰাকী কাৰা স্বভাৱৰ শাহুমাক আছিল। বহুত কষ্টত তেওঁ অভাৱৰ মাজেৰেই পুতেক ৰাহুলক পঢ়াই লিখাই ডাঙৰ কৰিলে। যৌথ পৰিয়ালত বিয়া হৈ আহিছিল বাবে সকলো সম্বন্ধ তেওঁ বহুত কাষৰ পৰা দেখিছিল, কিন্তু বহুত সোনকালে বিধৱা হৈ যোৱাৰ বাবে নিজৰ মানুহক সলনি হৈ যোৱাটো তেওঁ ভালদৰে দেখিছিল। কঠিন পৰিস্থিতিৰ অনুভৱ তেওঁ পাৰ কৰি থৈছিল, সেইবাবেই তেওঁৰ মাত কথাবোৰ কঠুৱা হৈ পৰিছিল। কিন্তু মাত কথাবোৰ কঠুৱা হ'লেও তাৰ আঁৰত এখন কোমল হৃদয় আছিল কৃষ্ণাদেৱীৰ। মিতিৰ কুটুম সকলোতে কৃষ্ণাদেৱীৰ এই স্বভাৱটোৰ বাবে বদনাম আছিল। সকলোৱে ভাবিছিল যে বোৱাৰী আহিলে কৃষ্ণাদেৱীৰ লগত বেছিদিন খাব নোৱাৰিব, কিন্তু বোৱাৰী অনুৰাধা চাকৰি থকা স্বত্তেও কৃষ্ণাদেৱীৰ ঘৰত একেলগে খাব পৰাটো সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছিল। এদিন কৃষ্ণাদেৱীৰ নন্দেক অৰ্থাৎ মানুহজনৰ ভনীয়েক অহাৰ কথা আছিল। অনুৰাধা অলপ আচৰিতো হৈছিল যে বিয়াৰ ইমান বছৰৰ পাছতো কোনো সম্পৰ্কীয় মানুহ অহা নাছিল। মা, আজি কামিনী পেহী আহিব নহয়, খাবলৈ বিশেষ কি বনাম? তেতিয়া কৃষ্ণাদেৱীয়ে ক'লে, একো বনাব নালাগে, সদায় যিটো বনোৱা সেইটোকে আজিও বনাবা। যেতিয়া দুখীয়া আছিলোঁ তেতিয়া কোনেও আমাক চাবলৈ অহা নাছিল। মাক পুতেক জীয়াই আছোঁ নে মৰিলোঁ, আজি যেতিয়া ভগৱানৰ কৃপাত সকলো আছে তেতিয়া এওঁলোকৰ আমালৈ মনত পৰিব ধৰিলে। অনুৱে ভাবিলে, মিছাতেই সুধিলোঁ কথাটো, শাহুমাৰ কোনো মানুহকেই ভাল নালাগে, লাগিলে সেইজনী বোৱাৰীয়েই হওক বা নন্দেকেই হওক। কামিনী পেহী আহিলে। অনুৰাধা আৰু তাইৰ মানুহজনে সুন্দৰকৈ শুশ্ৰূষা কৰিলে। পেহীয়েকে ঘৰটোৰ সকলো চুকে কোণে CIDৰ দৰে চাই আছিল। অনুৰ এইবোৰ আচৰিত লাগিছিল। ভাত পানী খোৱাৰ পাছত ৰাতি কামিনী পেহী কৃষ্ণাদেৱীৰ ৰুমলৈ গ'ল। নবৌৱেক নন্দেক দুয়োজনীয়েই পুৰণি কথা আৰম্ভ কৰিলে। কৃষ্ণাদেৱীৰ মন নাছিল, তথাপিও ঘৰলৈ অহা নন্দেকক সময়টো দিবই লাগিব। কামিনী পেহীয়ে আৰম্ভ কৰিলে, নবৌ, গোটেই জীৱনটো তুমি ল'ৰা আৰু পৰিয়ালৰ পাছতে পাৰ কৰিলা, নিজকে পাহৰিয়ে পেলালা, আৰু এতিয়া আৰাম কৰাৰ সময় আহি পালত বোৱাৰীও আনিলা চাকৰি কৰাহে। তাৰোপৰি তাইক ইমানবিলাক স্বাধীনতা দি থৈছা। কিছুদিন আগত তাইৰ পিকনিকত যোৱা ফটো পাইছিলোঁ মই ফেচবুকত, যিবোৰহে পিন্ধিছে তাই, মই আৰু মানুহজনে দেখি লাজেই পাইছোঁ। তুমি পাহৰিলা নেকি তুমি কোনটো বংশৰ বোৱাৰী হয়? তুমি যিটো সন্মান অৰ্জন কৰিলা সেই সন্মান তোমাৰ বোৱাৰীয়ে শেষ কৰি পেলাইছে। মই কথাটোহে কৈছোঁ, তাইক কিন্তু অলপ শাসন কৰিব হ'ল। কামিনী পেহীয়ে লগাবলৈ আৰম্ভ কৰিলে। কৃষ্ণাদেৱীয়ে তেতিয়া উত্তৰ দিলে, হয়, সেইটো বংশৰ ফোপোলা সন্মান বচাবলৈ মই ল'ৰাটোৰ লগত মিলি গৈছিলোঁ আৰু নিজকে পাহৰি পেলাইছিলোঁ, আৰু সেইটোৱে মোৰ ভুল আছিল যে নিজৰ বাবে একো মাত মাতিব নোৱাৰিলোঁ। কিন্তু মোৰ বোৱাৰীয়ে ল'ৰা ছোৱালী আৰু পৰিয়ালৰ চোৱা চিতা কৰাৰ পাছত নিজৰ বাবে কিবা এটা কৰে। তাই আত্মনিৰ্ভৰশীল ছোৱালী, কেতিয়াও কাৰো আগত হাত নাপাতে।
তাই ফুৰিবলৈ যায়, পাৰ্টি কৰে, পাৰ্লাৰ যায়, এই সকলোবোৰ মোক সুধিহে কৰে। ময়ো তাইৰ পিকনিকৰ ফটো দেখিছোঁ, মইতো একো বেয়া নেদেখিলোঁ যাৰ বাবে আমাৰ বংশৰ নাম বেয়া হ'বলৈ। কামিনী তুমি নিজৰ ঘৰ সংসাৰখন চোৱা, মই আৰু বোৱাৰীয়ে নিজেই চম্ভালিম। কৃষ্ণাদেৱীয়ে নন্দেক কামিনীক ৰুমৰ পৰা যাবলৈ বাধ্য কৰাই দিলে। কামিনীয়ে বুজি পাই গ'ল যে যিটো সম্বন্ধ বিশ্বাস আৰু আপোন ভাৱৰ দোলেৰে বান্ধ খাই থাকে তাত জুই লগাই একো লাভ নাই। শাহুৱেকৰ ভৰি বিষৰ তেল মালিচ কৰিবলৈ আহি ৰুমৰ বাহিৰত ৰৈ থকা বোৱাৰী অনুৰাধাই সকলো কথা শুনি চকুত চকুলো আৰু মনতে নিজেই লজ্জিত হ'ল। শাহুৱেকৰ এইটো ৰূপ তাই আগতে কাহানিও দেখা নাছিল। ইমান বছৰে শাহুৱেকক তাই অহংকাৰী মানুহ বুলিয়ে ভাবি আছিল। বন্ধু বান্ধৱীসকল, সচৰাচৰ বাহিৰা মানুহ বা আপোনাৰ আপোন মানুহেও আপোনাৰ ঘৰৰ শান্তি আৰু একতা ভংগ কৰিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত একমাত্ৰ আপোনাৰ হাততেই থাকে যে কেনেদৰে আপোনাৰ ঘৰৰ একতা বজাই ৰাখিব লাগে। ধন্যবাদ। আমাৰ এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনে কাহিনী আৰু পাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আৰু আমাৰ ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। কাৰণ ভিডিঅ'সমূহ কেৱল মাত্ৰ আপোনালোকৰ বাবেতো প্ৰস্তুত কৰোঁ আৰু আপোনালোকৰো যদি এনেধৰণৰ কাহিনী আছে তেন্তে আমালৈ প্ৰেৰণ কৰিব আৰু আগৰ কাহিনীসমূহ যদি নাই শুনা তেন্তে সোনকালে শুনি ল'ব।